মোক থানালৈ লৈ আহে আৰু মই আৰু এতিয়া এটা কথাই ক'ম, মোক এৰি দিব লাগে আৰু মই এনেকুৱা কেতিয়াও নকৰোঁ আৰু মোক চৰকাৰৰ ফালৰ পৰা কিবা এটা সুবিধা লাগে। মই অসম পুলিচত কিবা এটা কৰিব বিচাৰোঁ, সিমানেই কথা। কাৰোবাৰ চখ থাকিলে বুলি অনলাইনত এযোৰ পোচাক কিনি, আৰক্ষী পোচাক এযোৰ কিনি, এটা পুতলা পিষ্টল লৈ ৰাজপথত ভেঙুচালি কৰা, এইটো কিমান যুক্তিকৰ কথা? এটা আৰক্ষী বিভাগ বা সশস্ত্ৰ বাহিনী চাকৰি পাবলৈ এজন যুৱকে কিমান কষ্ট কৰে, বছৰ বছৰ ধৰি ৰ'দ বৰষুণ কাটি কৰি তেওঁলোকে ৰানিং কৰে, এক্সাৰচাইজবোৰ কৰি থাকে, নিৰ্দিষ্ট সময়ত এপ্লাই কৰে, ৰাতি 12 বজাৰ পৰা গেটৰ সন্মুখত থিয় হৈ প্ৰৱেশ কৰি 10-12 বজাত সেই পকা ৰ'দত ভৰ দুপৰীয়া ৰানিং কৰি তেজক পানী কৰি নিজকে যোগ্য প্ৰতিপন্ন কৰে। তাৰপিছত বেলেগ ইভেণ্টবোৰ আছে, তাৰ ভিতৰত নিজে যোগ্যৱান হ'লে তেওঁলোকৰ মাৰ্কছৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকক এপইণ্টমেণ্ট দিয়া হয় আৰু 10 মাহ 11 মাহ ট্ৰেইনিং কৰি প্ৰশিক্ষণ লৈ তেওঁলোকে নিজকে এজন আৰক্ষী হিচাপে নিয়োগ কৰিব পাৰে। আৰু কিছুমানে তেনেকুৱা এটা পদবী, তেনেকুৱা এটা লাইনত আৰক্ষী বিভাগৰ পোচাকযোৰ চখ থাকিলে বুলি পিন্ধি ভেঙুচালি কৰাটো কিমান যুক্তিকৰ কথা? যদি নিজৰ যোগ্যতা আছে, নিজৰ চখ আছে, নিজৰ সপোন পূৰণ কৰিবলৈ কষ্ট কৰক। তেনেকুৱা এযোৰ ৰাজকীয় পোচাকক লৈ যাতে কোনো ভেঙুচালি নকৰে, এইটো বহুত বেয়া কথা। আজি তেওঁ এনেধৰণে ৰাস্তাত ঘূৰি আছে, কালি ক'ৰবাত নিজান ঠাইত বা কাৰোবাৰ ঘৰত গৈ ৰাতি ডকাইতি কৰিব, আৰক্ষী পোচাকযোৰ পিন্ধি বদনাম হ'ব আৰক্ষী বিভাগৰ। গতিকে তেওঁক কঠোৰতম শাস্তিয়ে দিব লাগে। কোনো এক্সকিউজ কৰিব নালাগে। মানুহৰ চখ থাকিলে বুলি যিকোনো কাম কৰিব, সেইটো কেতিয়াও যুক্তিসংগত নহয়। কেতিয়াবা যাব নিজৰ তেখেত যিখন গাঁও সেইখন গাঁৱতো দেখিছে চাগে, ল'ৰাবোৰে ৰাতিপুৱা গধূলি কিমান কষ্ট কৰে, ৰানিং কৰে, নিজকে এজন সেনাবাহিনী বা আৰক্ষী জোৱান হিচাপে নিয়োগ কৰিবলৈ। গতিকে তেওঁলোকক ফ'ল' কৰক যিসকলে। আৰু মই সকলোকে অনুৰোধ কৰিছোঁ, আপোনালোকে কোনো এনেকুৱা ধৰণৰ কাম নকৰিব। চখ থাকিলে বুলিয়ে সকলো কাম কৰিব নোৱাৰে। আপোনালোকৰ যদি ইমানে চখ থাকে, নিজকে যোগ্য প্ৰতিপন্ন কৰক, নিজকে ইণ্টাৰভিউত নিয়োগ কৰক আৰু তেনেকুৱা পোচাক এযোৰ যাতে নিজৰ সদায় হয় পিন্ধিব পৰা, সমাজত তেনেকুৱা পোচাক এযোৰ পিন্ধি যাতে কৰ্তব্য কৰিব পৰা, ৰাইজৰ সেৱা কৰিব পৰা, নিজকে তেনেকুৱাকৈ যোগ্য কৰি তোলক। তেনেকুৱা ড্ৰেছ এযোৰ আপুনি মন থাকিলে বুলি, চখ থাকিলে বুলি পিন্ধি পেলাই ৰাইজৰ আগত বহুৱালি কৰাতকৈ নিজৰ যোগ্যতা প্ৰতিপন্ন কৰি তেনেকুৱা ড্ৰেছৰ অধিকাৰী হওক, তাকে কামনা কৰিলোঁ। যে মিছন চাৰিআলিত এজন ভুৱা আৰক্ষী উপপৰিদৰ্শকে তেখেত চাকৰি দিম বুলি চৰাইদেউ জিলাৰ এজন যুৱকক মোবাইল ফোনযোগে মাতি আনিছিল। উক্ত সময়তে আমি গৈ মিছন চাৰিআলিত শ্ৰী হিমাংশু কলিতা, দেউতাকৰ নাম ৰাজেন কলিতা, 2 নং কলিতা গাঁও, তেখেতক কায়ত্ব কৰোঁ। পিছত সোধপোছ কৰি জানিব পাৰোঁ যে ভাস্কৰ বৰুৱা, দেউতাকৰ নাম ৰুবুল বৰুৱা, নাহৰ পুখুৰী চাংমাই গাঁও, থানা বৰহাট, চৰাইদেউ জিলাৰ। তেখেতক এই যিজন আমি ভুৱা চাব ইন্সপেক্টৰ ধৰিছোঁ, হিমাংশু কলিতাই চাকৰি দিয়া প্ৰলোভনে মাতি আনিছিল। পিছত সোধপোছ কৰি আমি তেখেতলোকক থানালৈ আনোঁ আৰু ইয়াৰ এগেইনষ্টতে এজাহাৰ পাইছোঁ, আইনগত ব্যৱস্থা ল'ব। আৰু মোৰ আৰু এটা কথা কওঁ, মই যিটো কাৰণে মোক ইয়ালৈ অনা হৈছে, মই কথাটো এইটোৱে যে মই তেওঁলোকৰ পৰা কোনো ধৰণৰ পইচা লোৱা নাই, যিকেইজনক অনা হৈছে। আৰু তেওঁলোকৰ আপডাউন খৰচা মই ক্ষতিপূৰণ স্বৰূপে মই বৰ্তমান 30,000 টকা দিছোঁ। আৰু তেওঁলোকে কৈছে সম্পূৰ্ণ গাড়ী ভাড়া দিলে আকৌ পুলিচত নিদিওঁ, কিবা নকৰোঁ বুলি কৈছে কাৰণে মই আৰু পইচা লাগিব বুলি কোৱা দেখি মই মাক ঘৰৰ পৰা মাতি আনো আৰু মাতি অনাৰ পিছত মোক থানালৈ লৈ আহে আৰু মই আৰু এতিয়া এটা কথাই ক'ম, মোক এৰি দিব লাগে আৰু মই এনেকুৱা কেতিয়াও নকৰোঁ আৰু মোক চৰকাৰৰ ফালৰ পৰা কিবা এটা সুবিধা লাগে। মই অসম পুলিচত কিবা এটা কৰিব বিচাৰোঁ, সিমানেই কথা। ড্ৰেছটো মই পিন্ধিলোঁ মানে ড্ৰেছটো মই পিন্ধিবলৈ বহুত চখ। মহাৰাষ্ট্ৰৰ পৰা অৰ্ডাৰ কৰি আনিছিলোঁ অনলাইনত, আপোনাৰ অনলাইনৰ ৱেবছাইটত, ইউনিফৰ্ম বুলি এটা ৱেবছাইট আছে, তাৰ পৰা প্ৰায় 2200 টকা।
চব অনলাইনৰে। বৰমাৰ ভাও লৈছোঁ, শিৱৰ ভাও লৈছোঁ। মই ভুল স্বীকাৰ কৰিছোঁ নিজৰ, মই আপোনালোকৰ কেমেৰা সন্মুখত। আৰু তেওঁলোকক অলৰেডি মই ৩,০০০ টকা দিছোঁ আৰু গাড়ী ভাড়া দিবন স্বৰূপে কিবা কাম দিম বুলি মাতিছিলোঁ থানাতে, দৰৱ থাকোঁ বুলি কৈছিলোঁ। তাৰপিছত কি হ'ল, তাৰপিছত আপোনাৰ মই ভাবিছিলোঁ আহিব কিবা কাম কৰিম, দুয়োটাই কোম্পানী কামকে কৰিম যে হেৰি দিব লাগিব, গাড়ী ভাড়া যদি তই এনেকৈ মিনি মাতিছ গাড়ী ভাড়াখিনি দিব লাগিব। মই বোলো ঠিক আছে, মই এনেকৈ গোটেইখিনি কথা ভাঙি পিটি ক'লোঁ আৰু ভাঙি পিটি কওঁতে কৈছে ঠিক আছে, আমি পুলিচে চুলিচে নিদিওঁ, তই গোটেইখিনি গাড়ী ভাড়া ভৰিব লাগিব। তাৰপৰা মই ৩,০০০ টকা লৈ কৈছোঁ এই ৩,০০০ টকা নহ'ব আৰু পইচা দিব লাগিব। এনেকৈ কওঁতে মই বোলো মোৰতো এই লগত ইমান পইচা নাই। তাৰপিছত মই মাতিলোঁ, মাতোঁতে কি হ'ল, মাক মাতিলোঁ, মাৰ পৰা মই বোলো আৰু পইচা বাকীখিনি দিওঁ আৰু পুলিচৰ মন মানে মোৰ অসম চৰকাৰৰ লগত থাকিবলৈ মন আৰু অসমক সেৱা কৰা। বাই বাই, টাটা, গুড বাই, গয়া।